নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 12 এপ্ৰিল। এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব। তেন্তে বলক দৰ্শকসকল আজিৰ গুৰুত্বপূৰ্ণ খবৰ কেইটা আৰম্ভ কৰোঁ। এই মুহূৰ্তত জনাই আছোঁ সন্ধিয়াৰ সবাতোকৈ ডাঙৰ খবৰ, এটা ভয়ংকৰ খবৰ, কিয়নো গুৱাহাটী এক্সপ্ৰেছ ৰেলৱে 5 যাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে। কেনেকৈ এই ডাঙৰ ঘটনা সংঘটিত হৈছে সবিশেষ তথ্য জনাইছোঁ। করুণ দুর্ঘটনাবশত গুৱাহাটী এক্সপ্ৰেছ ৰেলৰ 5 যাত্ৰীয়ে হেৰুৱালে প্ৰাণ। ইয়াৰে 2 গৰাকী লোক অসমৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। কালি নিশা এক অতিকে করুণ ঘটনা সংঘটিত হৈছে। গুৱাহাটী এক্সপ্ৰেছ ৰেলখনৰ 5 যাত্ৰীয়ে দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাব লগা হৈছে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলম নামৰ ঠাইত সোমবাৰৰ 11 এপ্ৰিল তাৰিখে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ৰেলৰ চকাৰ তলত অহাৰ ফলত মৃত্যুমুখত পৰে লোক কেইগৰাকী। ইয়াৰ বাহিৰে অন্য এগৰাকী লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আহত লোকগৰাকীক বৰ্তমানে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভে জনাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডিয়ে এই দুৰ্ঘটনাৰ গভীৰ শোক প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি গুৱাহাটী এক্সপ্ৰেছ ট্ৰেইনখন যাত্ৰাৰ সময়তে তাৰ পৰা ধোঁৱা ওলোৱা দেখিবলৈ পায়। লগে লগে যাত্ৰীসকলে চেইন টানি ট্ৰেইনখন ৰখাই কি হৈছে জানিবলৈ তললৈ নামি গৈ অন্য এটা ট্ৰেকত থিয় হয়। তেতিয়াই অন্য দিশেৰে অহা এখন ট্ৰেইনে লোকগৰাকীক খুন্দিয়াই থৈ গৈছে। দুৰ্ঘটনাটোৰ ফলত 5জন লোক থিতাতে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত 2 গৰাকী লোক অসমৰ বুলি জানিব পৰা গৈছে। অন্য 3 গৰাকীৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই। আনহাতে আহত কেইগৰাকী উৰিষ্যাৰ বাসিন্দা বুলি ইতিমধ্যে জানিব পৰা গৈছে। দৰ্শকসকল, এয়াই আছিল আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব।